আমাৰ ভিডিঅ'বিলাক যদি আপোনালোকে ভাল পাইছে তেনেহ'লে আৰু নতুন ভিডিঅ'বিলাক আগতেই পাবৰ বাবে আপোনালোকে আমাৰ খাতি দৰঙীয়া চেনেলটি ছাবস্ক্ৰাইব কৰক লগতে কাষতে থকা ঘণ্টা বটনটি দবাই দিয়ক ধন্যবাদ এইবাৰ মই বিয়া হম মা কসম এইবাৰ বিয়া হম অখিলি বিয়া হম এই পখিলিটো ক'ত গেলে এই বিশেষকৈ খুৰীদাক দি থাকোঁতে মই এতিয়া চিনাজকে ভাবোঁ এটা মৰি আছোঁ দিয়া পখিলিক চাবাহে এই দেখা যায় পখিলিটো কিয় তাক ওলাই এখানৰে ইমানো কাম হ'ল নে মই দেখোন কামৰ মাজতে দেখোন একে প্ৰেমটো অলপ জগেই উঠা লাগি দেখোন মই আহিছোঁ তাই ইভানৰে একপাক চাহ পালি মোৰো কিবা ভাল লাগে মনটো ফৰকাল হৈ এতিয়া বুজি নাপায় মই গম নাপাওঁ একপাক আহি পেলাই ধুনীয়াকৈ চাব ময়ো ইফালৰ পৰা চাম ধুনীয়া কিবা এটা বেলেগ ভাৱ এতিয়া বুজি নাপালি মই কি কৰিম যে মোৰ বেটাই হয়তো হাৰ মানিব পাৰে এই প্ৰেম খেলখনত মই কিন্তু হাৰ মানাত নাই দেই মই পখিলিক আনিমে আৰু পখিলি নহ'লে বেলেগ হ'লেও মই আনিম কিন্তু এই এতিয়া ধুনীয়াকৈ ওলাই এটা ৰোমান্টিক ভাৱ হেঙাৰৰ ফুটাই দি চাম নহৈছোঁ এইফালে চিনাটো ঘূৰাই উঠবা লাগছে এই বেহেবকৈ এটা মৰি আছোঁ আহি কিয় বুজি নাপায় কমাই নছোঁ আহিলি ভাল নহয় এনেই মৰি আছোঁ নেকি এটা কি আহিছি এই ইফালে ক'ত পাব নোহোৱা হ'লে গোটা টনা গোটাই একে মূৰত লৈ নাছিলিহে হৈ পখিলি আহাৰ ফুটি তলত দিগি উধি ওপৰত দিগি ষ্টাইল দেখাব গৈছোঁ কিবা কৰি দেখা নাই কিজানি দিয়া এই তই কিবা গালত জেচিবি চলাইছা নেকি ৰুলাই চুলাই মাৰা তোমাকে চিৰি আৰু কি বা কাৰেণ্ট মাৰিয়ে মই বিয়া হৈছোঁ নহয় এই বিয়া হ'লেও আকৌ মই চাইছোঁ নহয় বিয়া হোৱা চিয়া হোৱা কি আকৌ প্ৰেম অন্ধ বোলে ময়ো চকুটো কম দেখা হৈছোঁ দুটা অন্ধ লাগি আৰু অন্ধ হৈ গৈছে কি আকৌ তাচ কোবা নোৱাৰি আকৌ কিনা মিলি হ'লেও পাই নহয় কি ধুনীয়া ঐ এই আমাৰ ছোৱালীটো নামানে দেখি তোক এনে মই পলাই হ'লেও নিলোঁ হয় পিন্ধি খান্দি হ'লেও নিলোঁ হয় কি কৰিব আৰু আকৌ কৰিব নোৱাৰে মোক বা বুঢ়াই আজিও কথা পাতি আছে বুঢ়াক দিবহে লাগব নহয় ইমান খেচাৰা বুঢ়া এই তই যি 10,000 টকাটো যি খুজিলি 10,000 টকাটো মই আমাৰ সকান্তৰ হাতত দি খেলাইছিলোঁ নহয় 10,000 টকাটো বাৰু নালগেই তই আকৌ তাই কৈৰে জীৱন খাটাব বুলিয়ে কৈছা জীৱন যাৱাতকৈ 10,000 টকা নালাগে 5,000 মান হ'লেও দিবি কিহৰ পইচা ৰে কেতিয়া নিলো তোৰ তাপে মই পইচা পগলা হৈছে নেকি হিনা নিলো পইচা কি কওঁ এই পইচা নিয়া নাই পইচা নিয়া বুলি কবা আহে এই খাকাৰি খাতি কিজানি হাগা লাগি আছিলে ইয়াকে ধমধমেই দাউলা ঐ কিবা এটা বাছ পাই আছিলে এই লাজত থাকিব পৰা নাই কিবা এটা চুতিয়া লৈ পেলাই ঝমঝমেই দাউলা আৰু দাউৰা চাই এয়ে নিছি ঠিকিনা চামঠু মাৰি পেলাই এটা ঠিকিনা চাব লাগিব পইচাৰ এয়ে নিছি কিন্তু দিবা খোজা নাই ময়ো কম বস্তু নহয় এই মাথা বেয়া কৰিব আহিছে তাই বা বুঢ়াইটো কি লাগছে মাৰিলে ঐ তাই অলিম্পিকত ফুটবল খেলা দিলে ঐ মোক দেউতাইটো কি ঘূৰি মাৰিলে ঐ পেটৰ গৰৈ দি একেবাৰে লিভাৰ ওলাই দিওঁ আন পালো আজি
আজিহে মনটো কিবা ফলফলিয়ে লাগছে সেইদিনা তই ফোন কৰি পেলাই কৈছিল মোক পাহৰি যা বুলি মোৰ অন্তৰখনে কিমান কাঞ্চি মইহে জানো লিপষ্টিক দেখি এইবোৰ লৈ মৰমৰ যোৱা মৰম বাঢ়িছি গম পাইছোঁ আৰু হ'লেও ডাবছি অলপ নাই তাই হৰিণ না ডাৰবুৱে তাই হৰিণ মই বাঘ মৰমত তাই কপা ধৰা কি ধুনীয়া দেখি পখিলি মোৰ লগত আহিলে আৰু মোক একোৱে নাহে বা পখিলি আমাৰ এই জমদূতটি মানিলেই হ'ল পৃথিৱীটা ক'ত বা মৰিল যায় ইহে বিধিব থৈ কাটি থাকে ই জেংখান নকৰিবি হয়ে কিবা কৰি মইহে এটা থপফৰীয়া পিটি আছো ভিঠি উঠাৰ আকৌ খবৰে নাই সৰে খাৱা ক'ত বা গিল গীতা ভাগত ধৰ্মৰ উত্তম নাম দেউতা তইনো কি এটা থৰথৰাই আছিলি সেইতে মই দেখা পাইছো নহয় এই খোখা গাই আছো খোখা তাৰমানে ওলাই আহিবা কথা নাই ভূমি কৰা নিচিনা উলিয়াই আছো শাস্ত্ৰৰ উত্তম খোখা গাবা নাগে কি এনকি আছিলি কথাটো নকয় কি থৰথৰাই কি আছিলি এইটো কথাটো নকয় কি ঐ থৰথৰাই কি বুজি পাবি শাস্ত্ৰত কৈছি বোলে যেতিয়া বৃদ্ধকাল হ'ব তেতিয়া খোখা গাব লাগে সেইটো শাস্ত্ৰই কৈ থৈ গৈছে গতিকে খোখাই গাই আছো মই তোমাৰ মনে প্ৰাণে খোখা গাওঁতে ক'ত বাগেৰ চুকি ক'বা নোলোৱা শাস্ত্ৰততো বাগেৰি ফুৰাটো ক'তো হেৰি নাই তই দেখোন এটা হেকেনকা আহিছিলি মোৰ খোখাটো বাৰু বাদ দি তই কিবা অসুৰ জাতিৰটো তই বুজি নাপাবি মোৰ তই বীজ হয়নে নহয় মোৰ সন্দেহ আছে তোৰ ওপৰত তই মাত্ৰ কিয় হেকেনকা এঘাটমান দূৰততো পিলা থৈ পেলাই আহি আছিলি কৈছোন নাই এই গৰু এটা হিংকা মাৰি দিলা গৰু হিংকিছি গৰু হিংকা খাবা ক'ত মচিলি যায় তই এই গৰু লৰবা গৈছিলো আৰু গৰু লৰবা যাৰে পাওঁ তাকে গৰু লৰি দিছো ধুনীয়া বাচ্চা তোক কটা দি জানো ভগৰি দিবি ইয়াক পিঠি উঠা কাবাৰ গৰু লৰবা গৈছি আমাৰ গৰুকেইটা লৰাই পেলাই মই হত পোৱা নাই ই কাবাৰ গৰু লৰবা গৈছি দেউতা বিয়াৰ কথা কিবা চিন্তা কৰছা নে বিয়া বাপৰি বাপ কি ফুটি লগাই দে হে মই বিয়া বুলি ক'লে এতিয়া এনেই দেখাই ভুল কৰে তই বুলি ক'লে বিয়া পাতোৱে মই তোৰ এনেই মাথা দুটা মগজুটো নহলেও আঁঠুৰপে হলেও কেতিয়াবা জানো উঠি যায় জ্ঞানখিনি কেতিয়াবা বুজিবা হে বিয়া পাতি নিজে ভাল হ'ব বিয়া পাতি চিনি নকৰো আৰু দেউতা জানো হা তই কাৰ বিয়াৰ কথা কৈ আছা হে মোৰ তোৰ বিয়া নহয় মাইবি দেখোনে তই মোৰ বিয়াৰ কথা কৈছো ক'ত খাৱা বন্দী বিয়াহে পাতেই এটা চেলাউৰিহে আছে নে দাড়িহে আছে কি গমে নাপায় ইয়াৰ দাড়ি কিবা কৰি ঘূৰিয়াকে আঁতিয়ে দিছিহে মোক সেনকে কৈছা সেইটো হৈছে কিমান যে কলিং আহি আছে বিয়া পাত বুলি মইহে পাতা নাই কি মৰে লাচৰ মেকুৱা নাই কি লাচৰ মেকুৱা নাই এই শাস্ত্ৰজ্ঞ মানুহটোৰ আগত ইফালে তোৰ হওঁ বাপে তই এইবিলাক দেউতা পুঠিত কি 2 বা 3 বিয়া হবা দিছি নেকি ৰাম 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 জাগাত ধৰি দেখোন ইউ ৰাম 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 এইবিলাক কি কবি এই শাস্ত্ৰৰ উত্তম গীতা ভাগ দেখে নাই দেউতাই কিবা এটা কলি শাস্ত্ৰ মই উত্তম কৈয়ে পেলো এই দেউতাৰ লগত কি হব কৈছো নহয় বুঢ়া কিবা এটা কথা কলি শাস্ত্ৰৰ কথা উলিয়াই মৰা সেই দেখা পাই আহিছো তই লিলি মাই চালা আকৌ মই ধৰাহে বনো কিয় 10,000 টকাতো ময়ে নিয়া বুলি ইমান কষ্ট কৰি চালো বস্তাৰ ভাতে দি আকৌ মোকে মিছা কথা কয় বুঢ়াকো দিম মই আকৌ গাড়ীকেইডাল অলপ পকিল কাৰণেহে গাড়ীকেইডাল ৰং কৰিব পাৰিলে কোনে গম পাব কিমান বছৰ হৈছে 82 ঠাইত 28 হৈ যাব উঠি দিলেই হ'ল বুক এই 24 ইঞ্চি বুক 24 ইঞ্চি নহয় 82 ইঞ্চি বুক লৈ আছো গাড়ীকেইডাল ৰং কৰিব পাৰিলে হ'ব ভাল দেখিতো চাইজ ধুনীয়া আছে চচমাছত লগাই লোৱাৰ লগে লগে কিবা হিৰ'য়ে লাগে নহয় চেঙা দিলে খোজকাঢ়ে প্ৰেক্টিচ কৰিব লাগিব আমাৰ ইয়াক মাতিবলৈ হয় কিবা আকৌ কিবা বকেই চাওঁ কৰিলে হয় চিনি নাইবা ঠিকে আছে পখিলি আহিলে বিহু কিবা কবি খান চলি এইবিলাক ধৰিবও নোৱাৰি নহয় পখিলি আহিলে হে ৰূপা কৰিব নোৱাৰা
দাড়িখিনি খুৰিয়ে দিওঁ নেকি এই বেলেগকৈ চেষ্টা কৰিব লাগিব এই পাব নহয় দাড়িটো ৰং কৰি দিব লাগিব এতিয়া পকিয়ে বৰ ভেজাল লগালা নহয়